আহি আছো হেল্ল' এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এতিয়া 10টা বাজিছে আৰু আজি মই এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছো আজি মই এঠাইলৈ যাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আমাৰ নগাঁৱৰ পুৰণিগুদামত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈ আজি আমি যাম আপোনালোকে যদি অহা নাই এই মন্দিৰটোলৈ তেন্তে এবাৰ আহিব মন্দিৰটোলৈ আৰু সঁচাই খুব ধুনীয়া হয় মন্দিৰটো আৰু দেখা যায় আপোনালোকক তেন্তে চাব আৰু লগতে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা কমেন্টে ভিডিঅ' বনাবলৈ মোক সঁচাই খুব উৎসাহ জন্মায় সেইবাবে আৰু আমি আহি আছো এয়া আমি মন্দিৰলৈ আহি আছো চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া গাঁৱলীয়া পৰিৱেশবোৰ সঁচাই খুব মনোমোহা হয় খুব ধুনীয়া গাঁৱলীয়া পৰিৱেশবোৰ আৰু এয়া আমাৰ সাই বাবা মন্দিৰ পাইছোহি আপোনালোক যদি এই মন্দিৰটোলৈ অহা নাই তেন্তে এবাৰ আহিবচোন সঁচাই মন্দিৰটোৰ ভিতৰচোৱা খুব ধুনীয়া হয় আৰু এইফাল দিয়ে মৃত্যুঞ্জয় মন্দিৰলৈ যায় আৰু বেলেগ বাটো আছে যোৱা কিন্তু আমি এইফাল দিয়ে আহিছো আহি ফাইনেলি পাই গলোহি মৃত্যুঞ্জয় মন্দিৰ এছিয়াৰ ভিতৰত সবাতোতকৈ ডাঙৰ শিৱলিংগ মন্দিৰ বনোৱা হৈছে আৰু প্ৰায় 126 ফুট ওখ হয় আহি পালোহি এয়া কিন্তু মন্দিৰৰ ভিতৰলৈহে সোমাব নোৱাৰিলো কাৰণ আগষ্টৰ 8 তাৰিখৰ পৰা আকৌ কনষ্ট্ৰাকচনৰ বোলে কাম চলিছে তাৰ স্থানীয় ব্যক্তি এজনে ক'লে আমাক সেইবাবে আকৌ বন্ধ কৰি থৈছে মই আঁতৰৰ পৰাই অকণমান দেখাইছো কাৰণ ভিতৰলৈ যাব নোৱাৰি 26 ডিচেম্বৰত নহ'ব আৰু তাৰ ব্যক্তি এজনে ক'লে তাৰ পিছতহে মন্দিৰত সোমাবলৈ দিব সেইকাৰণে জনাই দিছো আপোনালোক যদি এই মন্দিৰলৈ আহিম বুলি ভাবিছে তেন্তে 26 ডিচেম্বৰৰ পিছতহে আহিব কাৰণ এতিয়া আহিলে মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিব আহি পালোহি মন্দিৰৰ পৰা 12টা মানতে আহি পালোহি তাৰপিছত আহিবৰ পিছত মনটো বেয়া লাগিলে একোৱেই নেদেখিলোঁ সেইবাবে আৰু ভিডিঅ' আৰু নবনালোঁ এতিয়া আবেলি সময়ত বহুতো আছে যেতিয়া ৰেচিপি এটা বনাইছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ যিহেতু ব্লগটো আধাখনীয়া নিচিনাই হৈ যাব মনটো বেয়া লাগিলে কাৰণ মন্দিৰৰ ভিতৰত সোমাবলৈ নাপালোঁ সেইকাৰণে আৰু ভিডিঅ' নকৰিলোৱে বহুত মনটো বেয়া লাগিলে আৰু এতিয়া এটা ৰেচিপি বনাম ময়দা আৰু আলু দি ৰোল বনাম আপোনালোককো দেখুৱাম আৰু আপোনালোকে চাবচোন বনাই এয়া মই ময়দা 2 কাপ লৈছোঁ লগত এয়া মই 1 চামুচ ৰিফাইন অইল দিছোঁ আৰু লগত এয়া নিমখ দিছোঁ পৰিমাণ অনুযায়ী এতিয়া এইখিনি মই অলপকৈ পানী দি মুঠি ল'ম মঠাটো ইমান কোমল কৰিব নালাগে অলপ পাৰিলে টান কৰিবই লাগে মঠাটো এইখিনি এতিয়া মই মুঠি লওঁ চাওক এইখিনি মুঠি হৈ গ'ল আৰু মই এইখিনি এয়া বেছি কোমল কৰা নাই এতিয়া এইখিনি মই এনেদৰে এয়া লাৰু বনাই ল'লোঁ লাৰুটো ইমানটো জোখত কৰিলেই হ'ব এয়া মই কাবুলী বুট আৰু আলু বইল কৰি লৈছিলোঁ বইল কৰি এয়া মই এনেদৰে তেলত পিঁয়াজ নহৰু আদা পেষ্ট আৰু ৰেড চিলি জিৰা গুড়ি এয়া দি এইখিনি মই এয়া ভাজি ল'লোঁ আপোনালোকে ইয়াত পাৰিলে ধনিয়া পাতো দিব পাৰে কিন্তু মোৰ ধনিয়া পাত নাই সেইবাবে মই ইয়াত দিয়া নাই এতিয়া মই ইয়াৰ পৰা এটা লাৰু লৈছোঁ
লাৰুটোত চাওক মই এয়া অকণমান ৰিফাইন অইল এনেদৰে দি লৈছোঁ, তেতিয়া বেলিবলৈ সহজ হয়। আৰু এতিয়া এইখন মই এয়া বেলিবলৈ লৈছোঁ। বেছি ডাঠকৈও বেলিব নালাগে আৰু বেছি পাতলো কৰিব নালাগে। এয়া চাওক এইখন বেলি হৈ গ'ল। আৰু এতিয়া এইখনৰ ভিতৰত মই এয়া কাবুলী বুট আৰু আলুখিনি এনেদৰে ওপৰত এনেদৰে এয়া দি দিছোঁ। আপোনালোকে যদি চামুচেৰে অসুবিধা পায় তেন্তে হাতেৰেও দি ল'ব পাৰে। এতিয়া এয়া এইখনৰ চাৰিওফালে মই এনেদৰে অকণমান পানী সানি লৈছোঁ। আৰু এতিয়া এইখন মই এয়া চাওক ভালদৰে মন কৰক, মই এইখন এতিয়া এনেদৰে এয়া পকাই দিছোঁ। আকৌ মই এয়া আৰু এটা দেখাইছোঁ। এয়া চাওক এইখনৰ ওপৰত মই এয়া এইবাৰ হাতেৰে দিলোঁ, কাৰণ চামুচেৰে মোৰ অলপ অসুবিধা পালোঁ। মই হাতেৰে এনেদৰে ভাজিখিনি দি দিলোঁ। এতিয়া আগৰ দৰে এইখনতো মই চাৰিওফালে পানী অকণমান সানি লৈছোঁ আৰু আগৰ দৰে এইখন মই এয়া পকাই দিছোঁ। এয়া চাওক মই চুৰিৰে এনেদৰে এইখন এয়া কাটিবলৈ লৈছোঁ। এয়া চাওক মই এইখিনি এনেদৰে এয়া পিচ কৰি ল'লোঁ। এতিয়া এয়া ৰিফাইন অইলখিনি গৰম হোৱাৰ পিছত মই ইয়াত এতিয়া এইখিনি দি দিলোঁ। 4টা পিচকৈ দিছোঁ আৰু গেছটো মিডিয়াম বা ল'ত ৰাখিব। এয়া চাওক এইখিনি মই এতিয়া উলটিয়াই দিছোঁ। আৰু এয়া প্ৰায় 6-7 মিনিটমানৰ পিছত এইখিনি এয়া হৈ গ'ল। ভিতৰটো ভালদৰে সিজি গৈছে আৰু এয়া ৰেডি হৈ গ'ল। আৰু মই এয়া ঘৰতে বনাই থোৱা তেতেলীৰ জেলি লগত এইখিনি বনালোঁ। সকলোৱে এইখিনি খাবলৈ লৈছোঁ। এইখিনি চাওক, আপোনালোকেও এবাৰ ঘৰত বনাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। আমি এয়া খাই আছোঁ আৰু এয়া সকলোখিনি আছে। বা ছোৱালী দুজনী, এয়া বৌ মামাহঁতৰ আৰু এয়া আমাৰ গুণগুণ। দেহা কেমেৰালৈ চোৱা। এয়া আৰু এয়া খাই আছে, বাহঁতেও খাই, বা ছোৱালী দুজনীও খাইছে, এয়া বৌয়ে খাই আছে। কেনেকুৱা হৈছে খাবলৈ? ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। তোমালোকেও টেষ্ট মানে অকণমান চেষ্টা কৰি চাবা। ভাল হৈছে, বহুত ভাল হৈছে, বহুত ধুনীয়া হৈছে। কেনেকুৱা হৈছে দেহা খাবলৈ? ভাল হৈছে। তেন্তে আপোনালোকেও বনাই চাব। দেহা কেমেৰালৈ এইফালে চোৱা, এইফালে। তেন্তে আজিলৈ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি মোৰ ব্লগটো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া সকলোখিনিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যাব। আৰু বাই বাই।